ভীষ্ম পিতামহ তেওঁৰ আগত দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিব খুজিছে অন্তিমটো কি হৈছে সৰহজ্যাত পৰিবলগীয়া হৈছে বেয়া কাম কৰি সাধাৰণ দৃষ্টিত হাৰি যাব পাৰে কাৰণ নেচাৰেল জাষ্টিছ বুলিও কথা এটা আছে তো সংস্কৃতিৰ শক্তিটো সাংঘাতিক কেনেকৈ মানুহক একত্ৰিত কৰে ভূপেন হাজৰিকাৰ মৃত্যু জুবিনৰ মৃত্যু জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা এইবিলাকতো আজি নাই ড্ৰাগছ বিক্ৰী কৰা এজন মানুহ আৰু কেঞ্চাৰ বেমাৰীক চিকিৎসা কৰা মানুহ দুজন একে নহয় দেই বহুতৰ জীৱনত যে ঘোৰ অমানিশা নামি আহে বেয়া হয় যে আপুনি তো সমাজখনত কি ঘটি আছে দেখিছে আৰু দিনক দিনে তো বাঢ়ি গৈছে আজি এতিয়া আমি যিখিনি কথা পাতিছো মহাভাৰতৰ সাৰটোৱে জীৱনৰ সাৰ বুলি আমি জানো কিন্তু সেইখিনি কথা বহু সময়ত বহু মানুহে বা কিছু সংখ্যক মানুহে অনুধাৱন কৰিব নোৱাৰে কাৰণে বা এইটো মানুহে গভীৰতালৈ নাযায় কলো কি সেইকাৰণে কৰ্ণক মৃত্যুৰ আগমুহূৰ্তত সোঁৱৰাই দিছে কৃষ্ণ যে তুমি এইবিলাক কথাত তেতিয়া বিৰোধ নকৰিলা ভীষ্ম পিতামহ তেওঁৰ আগত দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিব খুজিছে অন্তিমটো কি হৈছে সৰহজ্যাত পৰিবলগীয়া হৈছে দুৰ্যোধন হ্ৰদত লুকাই থাকিও লক্ষ্য নাপালে এটা আপোনাৰ নেচাৰেল জাষ্টিছ বুলিও কথা এটা আছে তো আপুনি বেয়া কাম কৰি সাধাৰণ দৃষ্টিত হাৰি যাব পাৰে কিন্তু তাৰ এটা হ'লেও কিবা জাষ্টিছ এটা আহিব আৰু সেই জাষ্টিছটো যাতে আহে এই কৰ্ণক মৰা দেখুৱাইছে ভীষ্মৰ পৰা দ্ৰোণাচাৰ্য কৃপাচাৰ্য এইবিলাক হ'লে এটা চিম্বল প্ৰতীক কংস চব ৰজা কিন্তু বেয়া কাম কৰিছে কাৰণে সন্তানটো শিশুতে মাৰি পেলাইছে তেওঁ চাৰিওফালে প্ৰহৰী আছে তথাপি শান্তিত ভয়ত শুব পৰা নাই তাৰমানে আপোনাৰ সংস্কৃতিৰ শক্তিটো সাংঘাতিকটো কেনেকৈ মানুহক একত্ৰিত কৰে ভূপেন হাজৰিকাৰ মৃত্যু জুবিনৰ মৃত্যু জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা এইবিলাকতো আজি নাই আজিও কিয় জীয়াই আছে মই সেইটোৱে কৈছিলোঁ কি সাংঘাতিক শক্তি সংস্কৃতিৰ ৰবিশংকৰ প্ৰখ্যাত চেটাৰিষ্ট আছিল পৃথিৱী বিখ্যাত তেখেতে এদিন সুধিছিল যে আপোনাক কিহৰ কাৰণে মনত ৰাখিব পৃথিৱীৰ মানুহে যে মই কৰা ভুলৰ কাৰণে নহয় মই সংস্কৃতিৰ মাজেদি ভাৰতীয় সংগীতক যে মানুহৰ অন্তৰস্পৰ্শ কৰিব পাৰিছোঁ সেইটো মনত ৰাখিব আপুনি ড্ৰাগছ বিক্ৰী কৰা এজন মানুহ আৰু কেঞ্চাৰ বেমাৰীক চিকিৎসা কৰা মানুহ দুজন একে নহয় দেই